सोलोंथाइ बिफाननि रांखौ गेलेमु बिफानाव माबादियै बाहायखो? सोलोंथाइ बिफाननि 19 कौटि 76 लाख रांखौ गुबुन बिफानाव बाहायनायखौ नायबिजिरनांगौनि दाबि बिपिएफनि। RTI কৰি এই তথ্যটো আমি পাইছোঁ বিটিসি এডুকেশ্যন ডিপাৰ্টমেণ্টত পুৰা ইলিগেল বিটিসি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা স্পৰ্টছত প্ৰথমত 3 কোটি 7 লাখ টকা ইয়াত ব্যৱহাৰ হৈছে। তাৰ পাছত আকৌ 3 crore 50 লাখ টকা আৰু আনাদাৰ সেকেণ্ডত যোনটো 3 crore 50 লাখ 2 crore 49 লাখ ইয়াতো 83 লাখ 8,000 তেওঁলোকে ওলাইছে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা। প্ৰথম মানে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা 19 crore 76 লাখ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ গোটেই বাজেটৰ পইচাটো কেনেকৈ মানে স্পৰ্টছত ব্যৱহাৰ হ'ল। फरायसालि जौगाखांनाय आरो फरायसाफोरनि मुङाव फैनाय रांखौ आलासिनि फ्लाइट टिकेट, हटेलाव थानाय, दै बायनाय, आर'नाइ बायनायावसो बाहायदों। कास्टम बसुमतारीनि बेरफ्रुसार बिबुंथि। বিটিসিৰ যোনটো সেক্ৰেটাৰী তেওঁৰ সহি আছে এটা কথাটো আমি কুইক এভিডেন্স আমি কৈছোঁ এই যে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ যোনটো পইচাটো স্পৰ্টছত মিছ ইউজ হ'লে আমাৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কাৰণে এইবোৰ পইচাটো আমাক দিছিলে, কিন্তু সন্মানীয় এডুকেশ্যন প্ৰমোদ বড়ো তেখেতে শিৱে এডুকেশ্যন আৰু প্ৰিন্সিপাল ছেক্ৰেটাৰী আৰু এডুকেশ্যন ডাইৰেক্টৰ তেওঁলোকক হাই লেভেল তদন্ত দিয়ক যাতে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে এই হাই লেভেল তদন্তটো সন্মানীয় অসমৰ চিফ মিনিষ্টাৰ তেখেতে আমাক দিয়ে। दिनै क'क्राझार देबरगाव ब्लक बिपिएफनि मावखुलियाव लाइमोन बिपिएफआ आरटिआइ खालामनानै मोननाय माखासे खौरांखौ खौरांगिरि मेलनि गेजेरजों फोरमायो। लाइमोन बिपिएफनि नेहाथारि कास्टम बसुमतारीनि अजद बिटिआरनि सोलोंथाइ बिफाना बिफानारि रांखौ खान्थि बेरेखायै गेलेमु बिफानाव बाहायदों बेखौ आरटिआइनि गेजेरजों मिथिनो हादों होनना फोरमायो। बिथांनि बादिब्ला सोलोंथाइ बिफाना 19 कौटि 76 लाख रांखौ गेलेमु बिफाना खुंनाय आइएसपिएल ख'ख' बायदि गेलेमुनि अनगायैबो नेशनेल सेमिनार नलेज फेस्टिभेलनि मुङाव बाहायदों आरो बेजों बिटिसिआ जौगाखाङाखै होनना गोख्रों अजद लाबोयो कास्टम बसुमतारीआ। सोलोंथाइ बिफाननि बे रांखौ जाख्ल'नायनि सन्देह खालामनानै सोलोंथाइ बिफाननि सोलोंथाइ बिफाननि डाइरेक्टर प्रिन्सिपाल सेक्रेटारिनि सायाव नायबिजिर होनांगौ होनना गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्माखौ खावलायो कास्टम बसुमतारी बिथाङा। নমস্কাৰ, মোৰ নাম কাষ্টম বসুমতাৰী, মই ছেক্ৰেটাৰী ইউথ বিপিএফ আৰু মোৰ লগত আছে মনজিত কিস্কু আমাৰ বিপিএফ দলৰ আদিবাসী চেলৰ চেণ্ট্ৰেল কমিটিৰ ভাইচ প্ৰেছিডেণ্ট আৰু এখেত দাদা আমাৰ এই কোকৰাঝাৰ ডিষ্ট্ৰিক্ট বিপিএফৰে এজন কৰ্মকৰ্তা। তো আজি আমি আমাৰ বিপিএফ দলৰ কাৰ্যালয়ত আমি আজি প্ৰেছ মিট ৰাখিছোঁ। কিছুমান তথ্য আজি আমি আপোনালোকক অৱগত কৰিম, কিয়নো বহুত ইম্পৰ্টেণ্ট কথা, বহুত জৰুৰী কথা। আমাৰ হাতত কিছুমান তথ্য আছে যি তথ্যটো গোটেই বিটিচিবাসীক আমি অৱগত কৰাব বিচাৰিছোঁ যে এইটো হ'ল এডুকেশ্যন ডিপাৰ্টমেণ্ট বিটিচিৰ, এইটো হ'ল আমি RTI কৰি এই তথ্যটো আমি পাইছোঁ আৰু ইয়াত এডুকেশ্যন ডিপাৰ্টমেণ্টৰ বিটিচি এডুকেশ্যন ডিপাৰ্টমেণ্টত পুৰা ইলিগেল যে যোৱা দিনবোৰত হৈছে ইয়াত মূল তথ্য আছে, আমি এটা এটা আপোনালোকক জনাই যাম। 1 নম্বৰ 3 crore 7 লাখ টকা এক্সপেণ্ডিচাৰ ডিষ্ট্ৰিক্ট লেভেল অৰ্গেনাইজেশ্যন কমিটি ডিউৰিং কোকৰাঝাৰ হোষ্টিং ISPLত প্ৰথম যোনটো ছেছনত 12 তাৰিখ 16 তাৰিখ আৰু 20 অক্টোবৰত 2022ত এই যে ISPL খেল হৈছিল ফাৰ্ষ্ট ছেছন, ইয়াত বিটিচি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা স্পৰ্টছত প্ৰথমত 3 কোটি 7 লাখ টকা ইয়াত ব্যৱহাৰ হৈছে। তাৰ পাছত আকৌ 3 crore 50 লাখ টকা আৰু আনাদাৰ মানে প্ৰগ্ৰামটো এটাই ISPL যোনটো খেল, কিন্তু বেলেগ বেলেগ এংগলৰ পৰা পঠক মাৰি তেওঁলোকে এইবোৰ পইচাটো চব ওলাইছে। যে এই যে ছেকেণ্ডত যোনটো 3 crore 50 লাখ এইটো হ'ল একেখন খেলৰে ইয়াত মানে টেম্পৰাৰী এইবোৰ বাৰ যে চিট বনাইছে, গেলাৰী বনাইছে, লাইট টাৱেলত ইয়াৰে মানে 3 crore 50 লাখ। তাৰ পাছত আকৌ আহক আপুনি একেখন খেলৰে এংকৰক পইচা দিয়াৰ নামত
তাৰপিছত ডিনাৰত আৰণায়ত আলহীসকলক ফুলত এই আৰু টি চাৰ্ট বনাত ইয়াৰে তেওঁলোকে 2,49 লাখ। তাৰপিছত আকৌ যদি আহোঁ 4 নম্বৰত যে 9 আৰু 23 অক্টোবৰৰে একেখন খেল আৰু ইটো প্ৰথম হষ্টিং ইয়াতো 83,08,000 তেওঁলোকে ওলাইছে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা। এইটো এছিয়া খ'খ' এই যে তামোলপুৰত হৈছিলে। তাৰপিছত এনেকৈ তেওঁলোকে টোটেল মানে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা 19,76 লাখ টোটেল মানে চব এইবোৰ খেল। আৰু এটা আছে নলেজ ফেষ্টিভেল যোনটো তেওঁলোকে অৰ্গেনাইজ কৰিছে। ইয়াত মানে 3,38 লাখ। তাৰপিছত নেশ্যনেল ছেমিনাৰত তেওঁলোকে নেশ্যনেল লেভেলত ছেমিনাৰ কৰিছে বোলে 40 লাখত। যে এই যে তেওঁলোকে যে ছেমিনাৰ কৰিলে 40 লাখত, আমি নিখিল বড়ো ছাত্ৰ সন্থাত 40 লাখত এটা গোটেই আমাৰ কনফাৰেন্সে শেষ হয়। বড়ো সাহিত্য সভাৰ গোটেই কনফাৰেন্সে 40 লাখত শেষ হয়। কিন্তু দুদিন তেওঁলোকে ছেমিনাৰত 40 লাখ। আৰু যোনটো তেওঁলোকে নলেজ ফেষ্টিভেলত তেওঁলোকে 3 crore টোটেল মানে এডুকেশ্যন ফাণ্ডটো 19,76 লাখ তেওঁলোকে ইয়াত ব্যৱহাৰ হৈছে। আজি আমি মেইন যে প্ৰেছ মিট ৰখাৰ কাৰণটো হ'ল যে কেনেকৈ BTCত আলাগ বাজেট আছে। স্পৰ্টছ ডিপাৰ্টমেণ্টে আলাগ বাজেট কৰে, এডুকেশ্যন ডিপাৰ্টমেণ্টে আলাগ বাজেট কৰে। কিন্তু এডুকেশ্যন ডিপাৰ্টমেণ্টত গোটেই বাজেটৰ পইচাটো কেনেকৈ মানে স্পৰ্টছত ব্যৱহাৰ হ'ল। আমি BPF দল হিচাপে স্পৰ্টছত যদি ইয়াত এৱাৰনেছ হৈছে, আমাৰ ল'ৰা ছোৱালী যদি কোনোবা এটা সুবিধা পাইছে আমি ছাপৰ্ট কৰোঁ। কিন্তু স্পৰ্টছ ডিপাৰ্টমেণ্ট আলাগ, এডুকেশ্যন ডিপাৰ্টমেণ্ট আলাগ। আজি টোটেলি BTCৰ এডুকেশ্যন কোন আছে? প্ৰমোদ বড়ো শিৱে, তেখেতে এডুকেশ্যন তাৰপিছত এডুকেশ্যনৰ গোটেই পইচাটো এই যে 19,76 লাখ এইটো স্পৰ্টছত তেওঁলোকে ব্যৱহাৰ কৰিলে। আৰু যে এডুকেশ্যনৰ কাৰণে আমাৰ অঞ্চলত বহুত ছাত্ৰ ছাত্ৰী স্কুল পোৱা নাই। বহুত স্কুল আমাৰ মানে ছাত্ৰ ছাত্ৰীৰ কাৰণে ক্লাছৰুম নোচোৰে। বহুত মানে ছাত্ৰ ছাত্ৰী স্কুল ডেভেলপমেণ্ট কিবা কিবি এইবোৰ চব স্কুলত ফাণ্ড আছিলে। ষ্টেট এই ডেভেলপমেণ্টৰ ফাণ্ড আছিলে। এই গোটেই স্কুলৰ ফাণ্ডটো তেওঁলোকে ক'ৰবা গেছক ফ্লাইট টিকেট কাটাত, ক'ৰবা মানে আৰণাই কিনাত, ক'ৰবা মিনাৰেল ৱাটাৰ ড্ৰিংক মানে পানী খোৱাত, তেওঁলোকৰ প্ৰগ্ৰামত আলহীক মানে গেছক ফ্লাইট দি আনা, টিকেট আনা, আলহীক ক'ৰবা মানে 5 ষ্টাৰ হোটেল এই গুৱাহাটীত থোৱা, ক'ৰবা বঙাইগাঁও মানে 5 ষ্টাৰ হোটেলত আলহী থোৱা। যে ছাত্ৰ ছাত্ৰীক আমাক পইচা দিছিলে স্কুল ডেভেলপমেণ্ট, টেক্সট বুক ডেভেলপমেণ্ট, টিচাৰসকলক মানে স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্টক দিছিলে। কিন্তু এই গোটেই পইচাটো আমাক ছাত্ৰ ছাত্ৰী এডুকেশ্যন ডিপাৰ্টমেণ্টত ব্যৱহাৰ হ'ব লাগিছিল। কিন্তু তেওঁলোকে ক'ৰবা নেশ্যনেল ছেমিনাৰ কৰি, নলেজ ফেষ্টিভেল কৰি, দিল্লী মুম্বাইৰ পৰা আলহী মাতি কিনি ফ্লাইট টিকেটৰ নামত, তেওঁলোকৰ একদম মানে 5 ষ্টাৰ হোটেলত ভাত খোৱাৰ নামত, ডিনাৰ পাৰ্টি বা মিনাৰেল ৱাটাৰ কিনাত এই গোটেই পইচাটো ইয়াত ব্যৱহাৰ হ'ল। যে আমাৰ BTC ডেভেলপ নহ'ল। এইটো আমি মেইন উদ্দেশ্য আজি প্ৰেছ মিট ৰখা। 2 নম্বৰ উদ্দেশ্য হ'ল যে এডুকেশ্যন ডিপাৰ্টমেণ্ট আলাদা আৰু স্পৰ্টছ ডিপাৰ্টমেণ্ট আলাদা। যে এডুকেশ্যনৰ ফাণ্ডটো কিয় স্পৰ্টছত ব্যৱহাৰ কৰিব পাৰিলে? যে এই স্পৰ্টছ খেলত আমাৰ BTCত এডুকেশ্যন ডিপাৰ্টমেণ্টটো চাবৰ কাৰণে এডুকেশ্যন আছে, তাৰপিছত এডুকেশ্যন ডাইৰেক্টৰ আছে। কেনেকৈ এডুকেশ্যন ডাইৰেক্টৰে এডুকেশ্যনৰ পইচাটো ওলাই কিনে স্পৰ্টছত ব্যৱহাৰ হ'ল? কিবা গতলা আছে নেকি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ডাইৰেক্টৰটো? আৰু প্ৰিন্সিপাল ছেক্ৰেটাৰী, সন্মানীয় প্ৰিন্সিপাল ছেক্ৰেটাৰী BTCৰ তেখেতসকলে এই যে এডুকেশ্যনৰ পইচা আছিল এইবোৰ ছাত্ৰ, আৰু আমি যে এইবোৰ চব তত্ত্ব দিছে, এইটো আমাৰ নহয়। এইটো 1 নম্বৰ যে প্ৰথম যোনটো মানে 3,07 লাখ এইটো 24 মে 2023 ইয়াত প্ৰিন্সিপাল ছেক্ৰেটাৰী বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল কোকৰাঝাৰ ডেট আছে। এইটো RTI মাৰি আপোনালোকে চাব পাৰিব। এইটো আমাৰ কোৱা কথা নহয়, এইটো পেপাৰে RTI মাৰি আমি, আৰু তেওঁলোকৰ ইয়াত চহী আছে ছেক্ৰেটাৰীয়ে, BTCৰ যোনটো ছেক্ৰেটাৰী তেওঁৰ চহী আছে। এইটো তথ্য আমি একে মুখত কোৱা নাই, প্ৰত্যেকটো তথ্য তেওঁলোকক কোৱা। এইটো 3,50 লাখ
এইটোও 24 মে 2023 ইয়াতো সেক্রেটারি বিটিসি বডোল্যান্ড টেরিটৰিয়েল কাউন্সিল সেক্রেটারিত সিগনেচার আছে এইটো আরটিআই মারি আমি পাইছো সেইকাৰণে প্ৰত্যেকটা কথাটো আমি উইথ এভিডেন্স আমি কৈছো সেইকাৰণে আমি আশাবাদী এই যে এডুকেশন ডিপার্টমেন্টত যোনটো পইচাটো স্পৰ্টছত মিস ইউজ হলে আমাৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কাৰণে এইবোৰ পইচাটো আমাক দিছিলে কিন্তু সন্মানীয় এডুকেশন ইএম প্রমোদ বড়ো তেখেতে শিবে এডুকেশন ইএম আৰু প্রিন্সিপাল সেক্রেটারি আৰু এডুকেশন ডাইরেক্টর তেওঁলোকক হাই লেভেল তদন্ত দিয়ক যাতে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে এই হাই লেভেল তদন্তটো সন্মানীয় অসমৰ চিফ মিনিষ্টাৰ তেখেতে আমাক দিয়ে এইটো আমি আশা কৰিলো থ্যাংক ইউ